চকুৰ পচাৰতে এটা দুটাকৈ 9টা মাহ হ'ল। এই 9টা মাহ কেনেকৈ পাৰ হ'ল মই ততিবকে নোৱাৰিলোঁ। আজি এই 9টা মাহে যেনেকৈ মোৰ ঘৰখনে মোৰ লগ দিছে, সেইদৰে মোৰ এই ছোৱালীজনীও মোৰ লগ সম্পূৰ্ণভাৱে দিছে। আৰু এনেদৰে মই আগবাঢ়ি গৈছোঁ আৰু এটা নতুন খোজ দিবলৈ। কিন্তু মনত বহুত আশা আৰু হেঁপাহ, বহুত ভয় লৈ মই আজি ওলাইছোঁ। আজি হঠাতে যাব লগা হ'ল, বহুত নাৰ্ভাছ আৰু ভয় লাগিছে, কি হ'ব নাজানো, যিহেতু 6 ছেকশ্যন হ'ব। গতিকে আপোনালোকৰ বহুত মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। হয়তো আপোনালোকে এই ভিডিঅ'টো বহুত দেৰিকৈ পাব, যিহেতু মই চিভিলৰ পৰা গৈহে এডিটিং কৰিব পাৰিম। এয়া ফাইনেলি আমাৰ হাতলৈ আহিলে কন্যা সন্তান, আমাৰ দ্বিতীয় কন্যা সন্তান। বহুত সুখ আৰু আনন্দ লাগিছে, যিহেতু লক্ষ্মী আহিছে আমাৰ ঘৰলৈ আৰু দেউতাকো বহুত সুখী যে আমি আকৌ এবাৰ কন্যা সন্তানৰ পিতৃ মাতৃ হ'লোঁ। এয়া আমাৰ দেহায়ো বহুত ফূৰ্তি পাইছে, কোচত লৈছে, খুব মৰম কৰিছে। মানুহজনৰ কথা নিশ্চয় ক'ব লাগিব, কাৰণ তেওঁ প্ৰথম অৱস্থাই পৰা যিখিনি কেয়াৰ লৈছিলে, সেই কেয়াৰখিনি পাছলৈকো লৈ আছে। আৰু যিহেতু মোক ডক্টৰে কৈ দিছিলে যে বেবী আৰু মাক দুইজনীৰ ভিতৰত কোনোবা এটাকহে বচাব পৰা হ'ব, সেই অৱস্থাত তেওঁ মোক বহুত সাহস দিছিলে, তেওঁ ভাগি পৰা নাছিলে। তেওঁ এইটো বিশ্বাস আছিলে যে চব ঠিকে ঠাকে হৈ যাব বুলি, আৰু মোকো সেই বিশ্বাস দিছিলে। আৰু তেনেকেই হৈ গ'ল সকলোখিনি। গতিকে আপোনালোকৰো মৰম আশীৰ্বাদ আছিলে আমাৰ লগত, গতিকে সকলোখিনি ভালে হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। আৰু এনেদৰে আমাক মৰম আশীৰ্বাদ দি যাব। আপোনালোকলৈ ভাল ভাল ভিডিঅ' এতিয়াৰ পৰা দি থাকিম। হয়তো ছোৱালী দুজনীৰ সৈতে ভিডিঅ' আপোনালোকে পাই থাকিব। গতিকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে আপোনালোকৰ ওচৰলৈ পাই যায়।